হেল্ল' বন্ধুসকল, গুৱাহাটী চহৰখন ওখৰ পৰা কেনেকুৱা দেখি আপোনালোকে চাইছেনে কেতিয়াবা? আজি মই এটা ধুনীয়া জেগালৈকে গৈ আছোঁ। তাৰ পৰা গোটেই গুৱাহাটী চহৰখন কিমান ধুনীয়া দেখি আপোনালোককো দেখাম, ময়ো চাম। মই আগতে অহা নাই বাৰু এই জেগাটোলৈকে। বলকচোন আমি সেই জেগাটোলৈকে যাওঁ। আমি উলুবাৰীৰ পৰা পূব হৰণীয়া হৈ তেনেকৈ যাব লাগিব সেই জেগাটোলৈকে। আৰু এইটো পাহাৰৰ মাজে মাজে এটা ধুনীয়া ৰাস্তা গৈছে, চাৰিওফালে সেউজীয়া, তাৰ মাজে মাজে এটা ধুনীয়া ৰাস্তা। আৰু আমি এই ৰাস্তাটোলৈকে সেই জেগাটোলৈকে যাম। খুব সুন্দৰ ৰাস্তাটো, ইমান ধুনীয়া পৰিৱেশ। বলক আমি সেই জেগাটো চাওঁ, কিমান ধুনীয়া ময়ো চাওঁ, আপোনালোককো দেখাওঁ। আৰু আপোনালোকৰ ভাল লাগিলে আপোনালোকে এই জেগালৈকে আহিব যদি অহা নাই। আৰু আমি আহি থাকোঁতে ইয়াতে ৰাস্তাতে এটা শিৱ মন্দিৰ দেখিলোঁ, খুব সুন্দৰ, পাহাৰৰ ওপৰতে আছে শিৱ মন্দিৰটো। আজি বাৰু সোমোৱা নহ'ব, আমি আজি গান্ধী মণ্ডপলৈকে যাওঁ। আৰু এয়া গান্ধী মণ্ডপ আহি পালোঁ। আৰু গান্ধী মণ্ডপৰ কাষতে এখন মা কালী পীঠ দেখিলোঁ বাৰু, কাষতে আছে একেবাৰে। আমি এতিয়া গান্ধী মণ্ডপৰ ভিতৰলৈকে যাওঁ। ফাৰ্ষ্ট আমি টিকেটটো কাটিব লাগিব। আমি দুজন আহিছোঁ, গতিকে দুইজনৰ কাৰণে টিকেট এটা কাটি লওঁ। আৰু এয়া টিকেটত 40 টকা ল'লে, দুজনৰ কাৰণে 20 টকাকৈ পাৰ হেড। এয়া কেম্পাছৰ ভিতৰৰ দৃশ্য, এইটো মিউজিয়াম। আৰু মিউজিয়ামত সোমাম, তাৰ আগতে আপোনালোকক কেম্পাছটো অকণমান দেখাই লওঁ। একদম শান্ত পৰিৱেশ, খুব সুন্দৰ, ধুনীয়া জেগা। আৰু এইটো হৈছে মিউজিয়ামৰ ভিতৰ। আৰু এই গান্ধী মণ্ডপটো 1970 চনৰ 2 অক্টোবৰৰ দিনাখন ইনেগুৰেট হৈছিলে। আৰু ইয়াতে মহাত্মা গান্ধী ৰিলেটেড বহুত পিকচাৰ আৰু তথ্য কিছুমান পাব, ছবি কিছুমান দেখিব, পিকচাৰ কিছুমান দেখিব। খুব সুন্দৰকৈ ৰাখিছে মিউজিয়ামটো, খুব ধুনীয়া। আমি মিউজিয়ামটো চালোঁ, এতিয়া অলপ বাহিৰলৈকে যাওঁ, গোটেই কেম্পাছটো অকণমান চাওঁ ভালকৈ। কেম্পাছটো ইমান ধুনীয়াকৈ ৰাখিছে, চাৰিওফালে গছ গছনি ভৰা, একদম সেউজীয়া, অকল সেউজীয়া আৰু সেউজীয়া। এইটো এটা ভিউ পইণ্ট। বলকচোন তললৈকে অকণমান নামি যাওঁ, পৰিৱেশটো চাওঁ তলফালে। ইমান ধুনীয়া লাগিছে ন, গছ গছনিৰ মাজে মাজে ধুনীয়াকৈ ৰাস্তা এটা বনাই দিছে। কি ধুনীয়া পৰিৱেশ, খুব ভাল লাগিলে। আপোনালোকে আহিছেনে বাৰু ইয়ালৈকে? যদি অহা নাই আপোনালোকে আহকচোন, খুব সুন্দৰ পৰিৱেশ, বিৰাট ভাল পাব আহি চাই। আৰু এইখন হৈছে আমাৰ জাতীয় পতাকাখন। গান্ধী মণ্ডপৰ এটা অন্যতম আকৰ্ষণ, খুব ওখ, ভাৰতৰ ভিতৰত অন্যতম ওখ এইখন। খুব ধুনীয়াকৈ উৰি আছে, দেখিলেই ভাল লাগি যায়। আৰু তাৰ পৰা দেখা গোটেই গুৱাহাটী চহৰখনৰ ভিউটো। আৰু এইটো ব্ৰহ্মপুত্ৰ নদীটোও বৈ গৈছে, খুব সুন্দৰ। কেনে পালে আপোনালোকে জনাবচোন মোৰ এই চুটি ভিডিঅ'টো। ভাল লাগিলে আপোনালোকে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবচোন, এনেকুৱা আৰু ভিডিঅ' মই দিম। আৰু আপোনালোকেও গান্ধী মণ্ডপলৈকে আহক আৰু ইয়াৰ ধুনীয়া পৰিৱেশটো আপোনালোকে এনজয় কৰক। ধন্যবাদ বন্ধুসকল, বাই বাই।